Hello everyone, মোৰ অন্যতা মিনি ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এটো চাগে মোৰ মেখেলা চাদৰ পিন্ধা ফাৰ্ষ্ট ভিডিও হয়। মই মেখেলা চাদৰ পিন্ধি খুব বেছি ভাল পাওঁ, কিন্তু মেখেলা চাদৰ পিন্ধি কাম কৰিবলৈ কমফৰ্টেবল নহয়, এই কাৰণে মেখেলা চাদৰ খুব কমেই পিন্ধা হয়। পৰিস্থিতিৰ লগত খাপ খুৱাই মিলাই পিন্ধি থাকো। বিয়া, সকাম, পূজা পাতল এনেকুৱা ধৰণৰ মাংগলিক অনুষ্ঠানবোৰত পিন্ধা হয়। আৰু আজি বাৰু আপোনালোকে মোক চাদৰ মেখেলাত কেনেকুৱা দেখিছে হেতু কমেন্টত জনাই দিব। একেবাৰে কেনেকুৱা দেখি হেতু মই নাজানো, কিন্তু মেখেলা চাদৰ পিন্ধিবৰ দিনা মই নিজকে অকমান হলেও আনদিনাতকৈ বেছি ধুনীয়া দেখো। এনেও মেখেলা চাদৰ পিন্ধিলে সকলোকে ধুনীয়াই লাগে বাৰু। আৰু এইফালে মই সৰুকৈ আজি খৰা এখন দিছো ঘৰতে, আৰু আজি মেখেলা চাদৰ পিন্ধাৰ কাৰণটো হৈছে এইটো। দুদিন আৰু চাচো শুনাচোন, কি কৰিছ কোৱাচোন তুমি এতিয়া মই যে প্ৰসাদ দিছো তাত গৈ কি কৰিছ কোৱাচোন। ছাতিটো নুমাই দিছা ন? ছাতিটো নুমাই দিছো। কি কাৰণে? ভোক লাগছি। কি কাৰণে? গাইজ কি হৈছে জানে, মানে তাই কৈছে মা প্ৰসাদ খাব, বুট খাব বাৰু। তাৰপিছত মই ক'লে বোলে চাকিকেইটা নুমাক দিয়া আৰু ধূপখিনি ধুনীয়াকৈ জ্বলিব দিয়া, যেতিয়া জ্বলা শেষ হ'ব ধূপখিনি তেতিয়া প্ৰসাদখিনি ভাঙি আনিম। তাই মানে কি কৰিছে, নিজে নিজে গৈ ফু দি এখোৰ চাকি নুমাই দিছে, আৰু মোক কৈছে মই চাকি নুমাইছে প্ৰসাদ আনা বোলে। ইমান দুষ্টামি ন? তোমাৰ বুদ্ধি ক'ৰ পৰা আহে মনত? ইমান বুদ্ধি মনত ক'ৰ পৰা আহে তোমাৰ? ইমান যে বুদ্ধি আছে এই সৰু মাথাটোত, মগজুটোত, ক'ৰ পৰা আহে এইবোৰ? মোবাইলৰ পৰা বুদ্ধি নাহে ৰবা। মোৰ ব্যস্ততা দিনটো একেবাৰে আজৰি নাই। তাচুক আজিকালি একেবাৰে টাইম দিব নোৱাৰা হৈছো। যেতিয়া আজৰি টাইম পাওঁ তাচুৰ লগত এনেদৰে খেলি অকণমান তাইৰ লগত টাইম স্পেণ্ড কৰোঁ, আৰু তাইৰ লগত এনেকৈ কথা পাতিলে খেলিলে খুব বেছি ভাল পায়। কোনে ইয়াত? তুমি আৰু মই দেখিছো ন, বেলেগে কোনেও দেখা নাই। কোৱা নাপায়, নিদিও নহয় মই আপলোড। কি কৈছিলা? তাইৰ লগত থাকিলে টাইমখিনি কেনেকৈ পাৰ হয় গমেই নাপাওঁ। আৰু এইফালে আমাৰ তাচুৱে ভগৱানৰ ওচৰত কি বিচাৰিছে আপোনালোকে তাইৰ মুখেৰে শুনক। নাজানো, তুমি কোৱা, মই শিকাই দিলে নহয় নহয়। দৌৰাদৌৰিকৈ গৈ ভাতখিনি বনালোঁ, আৰু কাপোৰ চেঞ্জ কৰিব সময় নাপালোঁ। আৰু আজি একেবাৰে চিম্পুল বনাইছোঁ। এয়া পনীৰ বনাইছোঁ, বেঙেনা ভাজি, আৰু এই জলকীয়াটো খাই খুব বেছি ভাল লাগে দেই। এই জলকীয়া এটা লৈছোঁ, আৰু লৈছোঁ পাপৰ, আৰু চুইট ডিছত আছে এইটো পায়স। আৰু এইফালে হাজবেণ্ডৰ কাৰণে কবি ভাজিছোঁ। কবি ভাজি মই